Good morning and welcome to my YouTube channel. এইটো মোৰ নতুন YouTube channel হেহে আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি আমি কেতিয়াও নকৰা নজনা অভিজ্ঞতা এটা লবলৈ গৈ আছো। আমাৰ চাৰে গৰাকীৰ গানৰ ভিডিও এটা শুটিং হ'ব আৰু তাত মই এক্টিং কৰিম। হক শুটিং কৰা জায়গাখিনিলৈ মোৰ লগতে আপোনালোক মই গৈ আছো সেই জায়গাখিনিলৈ যত শুটিং হ'ব। ৰাস্তাটো অলপ বেয়া আছে হে ফটোটো অলপ কপিছে ভিডিওটো অলপ কপিছে এইটো চাই থাকক আগলৈ কি হয়। ঘৰটো যে দেখিছে তাত এটা সুন্দৰ লোকেশন আছে বলকচোন তালৈকে যাও। আমি এটা সুন্দৰ পৰিৱেশত আহিছো। ভাইটি আছে, হিমাংশু আছে, বিধু আছে, এই ঠাইডোখৰতে আজিৰ ভিডিওটোৰ শুটিং হ'ব। বেছিভাগ শ্বট এইখিনিত ল'ম। কি সুন্দৰ পৰিৱেশ, গছ গছনি, এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে এইখিনি ঠাইত। আজি এটা নতুন অভিজ্ঞতা, ফাৰ্ষ্ট টাইমৰ কাৰণে এটা নতুন অভিজ্ঞতা ল'বলৈ আহিছোঁ আমি। এইটো ডেভিড, ঋষভ আৰু সৌ পিনে কেমেৰা। এয়া আমাৰ ছাৰে গানটো লিখিছে, গাইছে। সকলো পুৰা ৰেডি হৈছে শ্বুটিঙৰ বাবে। প্ৰথম আমি এইপিনে যাম, তাৰ পৰা এটা দৃশ্য ল'ম। আমি এবাৰ এইখিনি ঠাইলৈ আহিছোঁ আৰু এইখিনি ঠাইত শ্বুটিং বেছিকৈ হ'ব। এইখিনি বাছনি কৰিছোঁ। চাউণ্ড, ইনষ্ট্ৰুমেণ্ট, কেমেৰা ৰেডি। বা মজা দে। যেহেতু গানটো জুবিন দাক লৈ লিখা হৈছে সেয়েহে জুবিন দাৰ দুখনমান ফটো ইয়াত আঁৰি দিয়া হৈছে। বেজ বজায়, তেওঁ ব্যস্ত শ্বুটিঙত। হৈ আছে ডেভিড কীবৰ্ডত আৰু মই গীটাৰ তামাম দি আছোঁ ইয়াতে। চাউণ্ডত তেওঁ ড্ৰাম বজায়। পুৰা শ্বুটিঙত চাই থকা। ছাৰে গানটো জুবিন দাক লৈ লিখিছে, গাইছে। সকলোৱে ভিডিঅ'টো চাব, গানটো শুনিব ৰিলিজ হোৱাৰ পিছত, সেইটো আশা থাকিল। আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব আৰু আপোনালোকৰ এটা লাইকে আমাক নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিব নাপায়। তো লাইক কৰিব। যিহেতু ইউটিউবত মই নতুন ভিডিঅ'বিলাক ইমান ভাল নহ'ব, তথাপি নেক্সট ভিডিঅ'বোৰত চেষ্টা কৰিম। মোৰ পিছপিনে শ্বুটিং হৈ আছে আৰু এইপিনে চেলফি। ঋষভ ব্যস্ত একেবাৰে বেজ বজোৱাত। সেইপিনে শ্বুটিং আৰু ঋষভ বজাই আছে। কিবা এটা কৈ দিব। বহুত ভাল অনুভৱ।
আমাৰ শ্ৰদ্ধা শিল্পী আমাৰ সকলোৰে প্ৰিয় নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লৈ তেওঁৰ প্ৰতি ট্ৰিবিউট জনাই আমি এটি গান বনাইছোঁ আৰু সকলোৱে আমাৰ ইয়াত তোমালোকে আহিছা বহুত ভাল লাগিছে এনেই গানটোতো ভাল লাগিছে ন বঢ়িয়া বঢ়িয়া গান জুবিন গাৰ্গক যিসকলে ভাল পায় তেওঁলোকে নিশ্চয় ভাল পাব ভাল পাব সকলোৱে শুনিলেও হ'ল আমাৰ সেইটোৱে আশা ঠিক আছে সমাপ্ত কৰিলোঁ আমি এতিয়া ঘূৰিম ইয়াৰ পৰা কিবা খাম তাৰপিছত কৰ্ম সকলে কিছুমানৰ পিছত বেলি মাৰ যাব তাৰ আগতে মোৰ ভিডিঅ'টো আজি সমাপ্ত কৰোঁ বাই লগ পাম আন এটা ভিডিঅ'ত